নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মীনাক্ষী ষ্টৰিজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বতৰটো চাই চিকেনৰ এবিধ খুব চেটপেটা আৰু জুতি লগা ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ আধা কিলো ব্ৰইলাৰ চিকেন, দুটা মিডিয়াম সাইজৰ পিয়াজ স্কোয়াৰ সাইজত কাটি লৈছোঁ, এটা কেপচিকাম স্কোয়াৰ সাইজত কাটি লৈছোঁ, অকণমান আদা নহৰু থেতালি লৈছোঁ আৰু লৈছোঁ অলপমান নৰসিংহৰ পাত, কেঁচা ধনিয়া আৰু কেইটামান জলকীয়া। এতিয়া কেৰাহীটো গৰম হ'বলৈ দি অকণমান তেল সৰহকৈ দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত নৰসিংহৰ পাতখিনি দি দিছোঁ। এইখিনি অকণমান ভজা হোৱাত চিকেনখিনি দি দিছোঁ। আপোনালোকে এইটো ৰেচিপি খুবেই সহজ পাব, কাৰণ এইটো ৰেচিপিত আপুনি আগতীয়াকৈ একো যোগাৰ কৰি ল'ব নালাগে। চিকেনখিনি কেৰাহীত বহাই দিয়াৰ পিছতো গোটেইখিনি যোগাৰ কৰি থাকিব পাৰিব, চালে গম পাব। এতিয়া মই ইয়াত জোখমতে নিমখ দি দিছোঁ। এইটো ৰেচিপিত মই হালধি ব্যৱহাৰ নকৰোঁ। এতিয়া ভালদৰে লৰাই ঢাকনিখন মাৰি 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এতিয়া চাওকচোন অকণমান পানী ওলাইছে ইয়াৰ পৰা। এই গোটেই প্ৰচেছটো মই জুইখিনি সিমত ৰাখিয়ে কৰিম। এতিয়া ইয়াত থেতালি লোৱা আদা নহৰুখিনি দি ভালদৰে লৰাই দিম। তাৰপিছত ঢাকনিখন মাৰি পুনৰ 5 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া ইয়াত আমি গুড়ি মছলাখিনি দিম। গুড়ি মছলাৰ ভিতৰত এয়া লৈছোঁ ডাঙৰ চামুচেৰে এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়াৰ গুড়ি দি দিম, এচামুচ কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই দি দিম। আৰু মিহলাই দিয়াৰ পিছত পুনৰ ঢাকনিখন লগাই 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া চাওকচোন ৰংটো খুবেই ধুনীয়া হৈছে নহয়নে? আৰু ভাজি থাকিলে আৰু ৰংটো ধুনীয়া হৈ আহিব, আপোনালোকে গম পাব। এতিয়া ইয়াত মই দুটা বস্তু এড কৰিম। সেইটো হৈছে অকণমান চয়া চচ আৰু অকণমান টমেটো কেটচাপ। এই দুটা বস্তু দিয়াৰ পিছত খাবলৈ খুবেই জুচি হৈ উঠিব আৰু ৰংটো খুবেই ধুনীয়া হ'ব। এতিয়া এইখিনি ভালদৰে মিহলাই দি দিছোঁ। আকৌ 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই কম জুইত ৰাখি দিছোঁ। এতিয়া 5 মিনিট পাছত চাওক কি ধুনীয়াকৈ ৰংটো খুবেই ধুনীয়া হৈছে নহয়নে? এতিয়া ইয়াত অকণমান আধা চামুচমান গৰম মছলা দি দিছোঁ। এইখিনি ভালদৰে লৰাই দি দিছোঁ। এতিয়া ইয়াত কাটি থোৱা কেপচিকাম আৰু পিঁয়াজখিনি দি দিছোঁ। এটা দেখিবলৈ খুব কালাৰফুল হৈ উঠিছে নহয়নে? কেঁচা জলকীয়াখিনিও দি দিছোঁ দেই। এতিয়া ইয়াক ভালদৰে মিহলাই দিছোঁ। কেনেকুৱা ধুনীয়া হৈছে নহয়নে দেখিবলৈ? এতিয়া আকৌ 5 মিনিট কম জুইত ৰাখি দিয়াৰ পিছত এনেকুৱা হৈছে। নাও আৱাৰ য়েম্মি চিকেন ইজ অলমষ্ট ৰেডি। কেনেকুৱা ধুনীয়া হৈছে নহয়নে? খাবলৈ যে ইমান ভাল লগা হয়। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব। খুব সহজ পদ্ধতিত বনাব পাৰিব। বৰ বিশেষ একো বস্তু নালাগে, আগতীয়াকৈ একো যোগাৰ কৰিও ল'ব নালাগে। এতিয়া আমি ইয়াত কাটি থোৱা কেঁচা ধনিয়াখিনি দি দিম। এতিয়া ভালদৰে লৰাই দিছোঁ আৰু আমাৰ চটপটা য়েম্মি চিকেন ৰেডি। এতিয়া আপোনালোকে ইয়াক ভাত, পোলাও, ৰুটি যিহৰ লগত খায় খুবেই ভাল পাব খাই। খুব টেষ্টি হয় নহয়নে? খুব জুতি লগা আৰু সহজ ৰেচিপি। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে বা ৰেচিপিটো সহজ পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম এটি খুব সহজ আৰু জুতি লগা ৰেচিপিৰে। ধন্যবাদ।